নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আৰু যোৱাকালি ভিডিঅ'টোত আপোনালোক কৈছিলোঁ আপোনালোকে ইউটিউব চেনেলটো খোলাৰ পিছত কেনেকৈ আপোনালোকে ছেটিংছ এটা অন কৰাৰ পিছত মানুহে সোনকালে বিচাৰি পোৱাৰ চান্সটো বাঢ়ি যায়। ঠিক আছে, আপোনালোকে যদি ভিডিঅ'টো চাইছে বুজি পাইছে আৰু যদি এতিয়াও ভিডিঅ'টো চোৱাৰ পিছতো যদি বুজি পোৱা নাই কিবা, আপোনালোকে জাষ্ট কমেণ্ট কৰিলে হ'ল, কমেণ্টত লিখি দিলে হ'ল যে বুজি পোৱা নাই বুলি। মই সেই ভিডিঅ'টো আকৌ আপোনালোকক ভালকৈ আপলোড কৰি ভালকৈ বুজাই দিয়াৰ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টোত আপোনালোকক ক'ম কিছুমান ভুল কৰাৰ পিছত আপোনালোকৰ চেনেলটো পিছলৈকে ডিমনিটাইজেশ্যন বা ডেথ হৈ যোৱাৰ চান্স কেনেকৈ বাঢ়ি যায় আৰু কি কৰিব লাগে ভিডিঅ'টোৰ শেষত মই ক'ম, যিটো কৰিলে আপোনালোকৰ চেনেলটো বাচি যাব আৰু আপোনালোকৰ চেনেলটো সোনকালে গ্ৰ' হ'ব আৰু ভিডিঅ'বিলাকৰ ভিউজো অট'মেটিকলি বেছি হৈ থাকিব। তো তেনেকুৱা ছেটিংছো আছে বা তেনেকুৱা কিছুমান কাম আছে যিবিলাক কাম কৰিব লাগে আৰু কিছুমান কাম কৰিব নালাগে। আজি মাত্ৰ পাঁচটা কামৰ কথা ক'ম আপোনালোকক, যি পাঁচটা কাম কৰিলে আপোনালোকৰ চেনেলটো সম্পূৰ্ণৰূপে বৰবাদ হৈ যাব। ইমান কষ্ট কৰাৰ পিছতো আপোনালোকে যদি বহুতে নাজানি কিনে কৰে, জানাবিলাকে নকৰে বাৰু এনেকুৱা কাম। যিখিনিয়ে নাজানে তাৰ কাৰণে আজিৰ এই ভিডিঅ'টো বনোৱা হৈছে, সেইসকলে ভিডিঅ'টো মন দি চাব। প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব, স্কিপ নকৰিব। স্কিপ কৰিলে কোনোবা এটা যদি পইণ্ট আপোনালোকৰ ৰৈ যায় তেতিয়াহ'লে সেই পইণ্টটো আপোনালোকৰ চেনেলটো বৰবাদ কৰাৰ চান্স থাকি যাব। তো সেইকাৰণে ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ধুনীয়াকৈ চাব, মন দিব কি কথা কওঁ। ঠিক আছে, তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, যদি এতিয়ালৈকে আপুনি ভিডিঅ'টো চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহিম আৰু আপোনালোকে চাই থাকি কেনে কিছু শিকিব পাৰিব। তো তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি বেল নটিফিকেশ্যনটো অন কৰি ৰাখিব। ঠিক আছে, আৰু ভিডিঅ'টোৰ পৰা যদি কিছুমান কথা শিকিব পাৰিছে ভিডিঅ'বিলাকৰ পৰা আমাৰ, তো তেতিয়াহ'লে ভিডিঅ'বিলাক এটা লাইক কৰি দিব আৰু আপোনালোকৰ জেগাটো কমেণ্টত লিখি দিব কোনে ক'ৰ পৰা চাই আছে। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, কি পাঁচটা ভুল কৰিলে আপোনালোকৰ চেনেলটো বৰবাদ হৈ যাব পাৰে। তো আজিৰ মেইন টপিকটো আৰম্ভ কৰিছোঁ আপোনালোকৰ আগত। তো বন্ধুসকল, আপোনালোক কৈছোঁ মাত্ৰ পাঁচটা ভুলৰ কথা ক'ম। তো প্ৰথম নাম্বাৰটো হৈছে আপোনালোকৰ নিজৰ ভিডিঅ' কেতিয়াও বেলেগক শ্বেয়াৰ নকৰিব। কিয় শ্বেয়াৰ নকৰিব মই আপোনালোকক এক্সপ্লেইন কৰি বুজাই দি আছোঁ। আপোনালোকে যেতিয়া ভিডিঅ'টো বনাব তেতিয়া আপোনালোকে শ্বেয়াৰ কৰি দিব, হোৱাটছএপত শ্বেয়াৰ কৰিব, ফেচবুকত শ্বেয়াৰ কৰিব বা কিবা আপোনালোকৰ ভিডিঅ'ৰ লিংকছটো আৰু কিবা ছ'চিয়েল মিডিয়াৰ দ্বাৰা শ্বেয়াৰ কৰিব। আপোনালোকৰ বন্ধু বান্ধৱী বা চিনাকি ৰিলেটিভছ সেইসকলে কেতিয়াও নিবিচাৰে যে আপুনি এজন ডাঙৰ মানুহ হওক। বহুত এনেকুৱা আছে যে আপোনাৰ ভিডিঅ'টো অকণমান চাব, চাই কেনে স্কিপ কৰি গুচি যাব আৰু আপোনাৰ চেনেলটোত ইফেক্ট কৰিব, আপোনালোকৰ ৰিচ ডাউন হৈ যাব। ৰিচ বস্তুটো এনেকুৱা বস্তু, যদি আপোনাৰ ভিডিঅ'টো কোনোবাই অলপ চাইছে, আপোনালোকৰ যদি 8 মিনিটৰ ভিডিঅ' তাত যদি কোনোবাই 10 ছেকেণ্ড 20 ছেকেণ্ড চাই কেনে যদি সেই ভিডিঅ'টো স্কিপ কৰি গুচি গৈছে, আপোনালোকৰ ভিডিঅ'টো ডাউন হৈ যাব আৰু আপোনালোকৰ চেনেলৰ ৰিচ বহুত বেয়া হৈ যাব। সেইটো কাৰণে কৈছোঁ আপোনালোকৰ ভিডিঅ' কেতিয়াও কাকো শ্বেয়াৰ নকৰিব, নিজে শ্বেয়াৰ নকৰিব। যিসকলে আপোনালোকৰ ভিডিঅ' চাই ভাল পায় সেইসকলে এনেও চাব, আপোনালোকে টেনশ্যন ল'ব নালাগে। আপোনালোকে জাষ্ট পষ্ট কৰি যাওক, আপোনালোকে জাষ্ট কষ্ট কৰি যাওক, আপোনালোকে ভিডিঅ' বনাই যাওক। ভিডিঅ'বিলাক যাতে অকণমান ইউনিক টাইপ হয়, যাতে মানুহে এণ্টাৰটেইনমেণ্ট পায়, বা কিছুমান যদি আপুনি টেক চেনেল বনাইছে যাতে মানুহে কিছু কথা শিকে, কিছু কথা বুজে, সেনেকুৱাকৈ ভিডিঅ' বনাওক। ঠিক আছে, আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰি কেনে মানুহক জোৰ জবৰদস্তি কেতিয়াও ভিউজ নল'ব। প্ৰথম কথা বুজাই দিছোঁ, ক্লিয়াৰ। 2 নম্বৰ কথা, মিক্স কণ্টেণ্ট মানে হৈছে কি, আপোনালোকে ছাপ'জ এটা কেটেগৰীত ভিডিঅ' বনাইছে, ছাপ'জ মই কথাটো কৈছোঁ, আপুনি ব্লগ বনাই আছে, ব্লগ দি আছে, আপোনাৰ ব্লগত ভিউজ আহি আছে। প্ৰথম অৱস্থাত এনেও বেছি ভিউজ নাহে আপোনালোকৰ, যিমানে কষ্ট কৰি যাব সিমানে আপোনালোকৰ চেনেলটো পুৰণা হৈ যাব, সিমানে আপোনালোকৰ চেনেলৰ ৰিচ বাঢ়ি যাব, ইমপ্ৰেশ্যন বাঢ়ি যাব, আপোনালোকৰ ভিউজো অট'মেটিকলি বেছি হৈ থাকিব। তো প্ৰথম অৱস্থাত আপুনি ছাপ'জ ধৰি লওক ব্লগ এটা বনাই আছে, তো ব্লগ আপলোড কৰিছে, 10টা 20টা ব্লগ আপলোড কৰি আছে, ভিউজ নাই। তো আপুনি দেখি পাইছে যে কমেডি ভিডিঅ' কোনোবাই বনাইছে, তাৰ কমেডি ভিডিঅ'টোত বহুত মিলিয়ন ভিউজ আহিছে। তো আপোনাৰ মনত আহিছে যে মই এবাৰ কি কৰোঁ, কমেডি ভিডিঅ' আপলোড কৰোঁ, কমেডি ভিডিঅ' বনাওঁ। তো আপুনি কমেডি ভিডিঅ' বনোৱাত লাগি গ'ল, তো আপোনাৰ কমেডি ভিডিঅ'ত ভিউজ আহিছে, অলপ বেছি আহিছে ব্লগত কৰি, তো আপুনি কমেডি ভিডিঅ' বনালে। ঠিক আছে, নেক্সট আপোনাৰ কমেডি ভিডিঅ'টো ভিউজ অহা বন্ধ হৈ গ'ল, তেতিয়া আপোনাৰ আকৌ টেনশ্যন লাগি গ'ল, চালা মই প্ৰথমতে ব্লগ বনালোঁ, প্ৰথমতে কমেডি ভিডিঅ' বনালোঁ। আপোনালোকে দেখিলে এইবাৰ গেমিং ভিডিঅ'ত বহুত মিলিয়ন ভিউজ আহি আছে, তো আপোনালোকে কি কৰিলে, গেমিং ভিডিঅ' আপলোড কৰিলে, গেমিং ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰি দিলে। তো এইটো হ'ল আপোনালোকৰ মিক্স কণ্টেণ্ট। আপোনালোকে কেতিয়াও
আপোনালোকৰ চেনেলটোত কণ্টেণ্টৰ মিক্স নকৰিব, ঠিক আছে। কণ্টেণ্টৰ মিক্স কৰাৰ লগে লগে আপোনালোকৰ ইউটিউব এলগৰিথমত আপোনালোকৰ চেনেলৰ কোনো ভেলু নাথাকিব, আপোনালোকৰ চেনেল সম্পূৰ্ণৰূপে ডেড হৈ যাব, বন্ধ হৈ যাব। কাৰণ ইউটিউব কনফিউজন হৈ যাব, ইউটিউবৰ এলগৰিথম আছে, এলগৰিথমৰ কনফিউজন হৈ যাব যে আপোনাৰ ভিডিঅ' কোনটো অডিয়েঞ্চক বেছিকৈ পঠাব লাগে, আপোনালোকৰ কি কেটেগৰী, আপুনি কোনটো কেটেগৰীত ভিডিঅ' বনাই আছে। ইউটিউবৰ যেতিয়া কনফিউজন হৈ যাব তেতিয়া আপোনালোকৰ ভিউজ এনেই বন্ধ হৈ যাব। আই হোপ ক্লিয়াৰ। 3 নম্বৰ কথা আপোনালোকে ভিডিঅ' আপলোড কৰি কেনে আপোনালোকৰ ভিডিঅ' ডিলিট নকৰিব। বহুত দেখা যায় আমাৰ নতুন ইউটিউবাৰখিনিৰ কথা কওঁ, সেইসকলে প্ৰথম অৱস্থাত যেতিয়া ভিডিঅ' বনায়, ছাপ'জ ভিডিঅ' বনাই আছে, দি আছে ভিডিঅ', ভাল ভিউজ আহি আছে, চেনেল ছাবস্ক্ৰাইবাৰ নাই তথাপিও ভিউজ আহি আছে, 20টা 30টা 25টা 20টা 30টা 25টা এনেকৈ আহি আছে, ঠিক আছে। তো তাৰে মাজতে যদি 2-3টা ভিডিঅ'ত ভিউজ 1-2 বা 3-4টা আহি আছে, কি কৰে, এই ভিডিঅ'টো মোৰ বেয়া হ'ল নেকি, এই ভিডিঅ'টোত মোৰ ভিউজে অহা নাই, সেই ভিডিঅ'টো কি কৰে, ডিলিট কৰি দিয়ে। তো ইউটিউব এলগৰিথমত ৰুলছ আছে, ভিডিঅ' আপলোড কৰাৰ পিছত, এবাৰ আপলোড কৰাৰ পিছত কেতিয়াও ভিডিঅ' ডিলিট কৰিব নালাগে। যদিহে আপুনি বেলেগৰ কণ্টেণ্ট ইউজ কৰিছে, সেইটো আপোনালোকে সম্পূৰ্ণৰূপে ডিলিট কৰি বাদ দিব পাৰে। কিন্তু আপোনালোকৰ যিটো নিজৰ ব্ৰেণ্ড কণ্টেণ্ট হয়, সেই ভিডিঅ' আপোনালোকে কেতিয়াও আপলোড কৰি ডিলিট নকৰিব। ডিলিট কৰাৰ পিছত কি হয়, আপোনালোকৰ চেনেলৰ যিখিনি ৰিচ থাকে, যিখিনি পাব্লিক থাকে, সেই পাব্লিকখিনিক ইউটিউবে তাৰমানে সোনকালে আপোনালোকৰ ভিডিঅ' পঠিয়াই নিদিয়ে, বুজি পাইছে। 4 নম্বৰ পইণ্ট, চেনেলৰ যিটো কিৱৰ্ড থাকে, চেনেলৰ কিৱৰ্ড আপোনালোকক মই বুজাই দিছিলোঁ। ইউটিউব চেনেল এটা চাৰ্চ কৰিলে কেনেকৈ মানুহৰ ওচৰত সোনকালে যায়, বা মানুহে আপোনাৰ চেনেলটো বিচাৰিছে ইউটিউবত পোৱা নাই, কেনেকৈ বিচাৰিব, সেই বস্তুটো হৈছে ইউটিউব কিৱৰ্ডছ। সেই বস্তুখিনি আপোনালোকে বাৰে বাৰে চেঞ্জ নকৰিব। বাৰে বাৰে চেঞ্জ কৰিলে আপোনালোকৰ ইউটিউব এলগৰিথমে আপোনালোকৰ চেনেলটো সম্পূৰ্ণৰূপে তলত পেলাই থৈ দিব। কিয় পেলাই থৈ দিব মই কৈ আছোঁ, আপোনালোক ভিডিঅ'টোত কৈছোঁ, মই যোৱাকালিৰ ভিডিঅ'টো কৈছোঁ যে ইউটিউব কিৱৰ্ডছটো এবাৰ বহাই দিয়াৰ পিছত আপোনালোকে কেতিয়াও চেঞ্জ নকৰিব। কিছুমানৰ এসপ্তাহ লাগে, কিছুমানৰ 10 দিন 15 দিন 20 দিন 2 মাহ 3 মাহ 4 মাহ এনেকুৱা সময় লয়। কিৱৰ্ডছ আপোনাৰ এলগৰিথমত সোমোৱালৈকে আপোনাৰ চেনেলটোত ভিডিঅ' দি থাকক। কিৱৰ্ডছে আপোনাৰ ভিডিঅ' আপোনালোকৰ চেনেল ৰেংকিং কৰি দিব, ৰেংক কৰাই দিব, ঠিক আছে। কিন্তু আপোনালোকে যদি সেই কিৱৰ্ডছটোৱে বাৰে বাৰে চেঞ্জ কৰি থাকে, আপোনালোকে বহুত ভিডিঅ' পাব, টেকনিকেল ভিডিঅ', এনেকুৱা কথা ক'ব যে আপোনালোকৰ টাইটেলটো, যিটো আজিৰ ভিডিঅ' টাইটেল, সেই টাইটেলটো আপুনি কি কৰক, ইউটিউবৰ কিৱৰ্ডছত লগাই দিয়ক, তেতিয়া আপোনাৰ ভিডিঅ'টো ভাইৰেল হৈ যাব। বহুত ভিডিঅ' পাব আপোনালোকে চাৰ্চ কৰিলে, এনেকুৱা বহুত ভিডিঅ' পাব। মেক্সিমাম আপোনালোকে হিন্দী ভাষাত ভিডিঅ' পাব, মই অসমীয়াতে কওঁ, আপোনালোকে বুজি পোৱাত যাতে সুবিধা হয়, ঠিক আছে। তো বহুত ভিডিঅ' পাব, সেনেকুৱা ভিডিঅ' আপোনালোকক মানে ফেক নিউজত, মানে ফেক ইনফৰমেশ্যন এটা দিব যে আপোনালোকৰ টাইটেলটো কিৱৰ্ডছত লগাই দিয়ক, 24 ঘণ্টাৰ ভিতৰত আপোনাৰ ভিডিঅ' ভিউজ মিলিয়ন আহি যাব। কিন্তু আপোনালোকৰ চেনেল বৰবাদ কৰাৰ কাৰণে সিহঁতে পূৰা একদম লাগি আছে, ঠিক আছে। তো চেনেল কিৱৰ্ডছ কেতিয়াও চেঞ্জ নকৰিব। আপোনালোকক ৰিকুৱেষ্ট কৰি কৈছোঁ, চেনেল কিৱৰ্ডছটোৱে হৈছে আপোনালোকৰ মেইন, মানে কি কয় এইটো, বন মেৰুজি বুলি যে কয় আমাৰ মেৰুদণ্ড, সেইটো হৈছে আপোনালোকৰ চেনেল কিৱৰ্ডছটোৱে মেইন বস্তু, ঠিক আছে। তো 5 নম্বৰ যিটো মেইন ইম্পৰ্টেণ্ট পইণ্ট হৈছে এইটো, 5 নম্বৰ পইণ্টটো, লং টাইম গেপ মানে হ'ল আপোনালোকে দীঘলীয়া সময় গেপ লৈছে, যে মই ভিডিঅ'টো আপলোড আজি কৰিলোঁ, আজিৰ পৰা প্ৰায় ধৰিলোঁ 4-5 দিন ভিডিঅ' দিয়া নাই, বা এসপ্তাহ ভিডিঅ' দিয়া নাই। প্ৰথম অৱস্থাত মই ৰেগুলাৰ ভিডিঅ' দিছিলোঁ, আজি এটা দিছোঁ, কালি এটা দিছোঁ, পৰহি এটা দিছোঁ, নেক্সট আকৌ এটা দিছোঁ। প্ৰথম অৱস্থাত আপুনি কি কৰিছে, ৰেগুলাৰ ভিডিঅ' দি আছে। তাৰে পিছত আপোনালোকে কি কৈছে, হঠাৎ এদিন মানে ভিডিঅ' নিদি কেনে আপুনি 15-20 দিন গেপ লৈ লৈছে, ঠিক আছে। তো সেইটো হৈছে লং টাইম গেপ। তো সেনেকুৱা নকৰিব, সেনেকুৱা কৰিলেও আপোনালোকৰ চেনেলটো ডাউন হৈ যাব, ৰিচ ডাউন হৈ যাব। ৰিচ ডাউন হোৱাৰ লগে লগে আপোনালোকৰ চেনেলটোত যিমানে কষ্ট নকৰক কিয়, যিমানে মেহনত নকৰক কিয়, আপোনালোকৰ চেনেলত কেতিয়াও তাৰমানে আপোনালোকে ছাকচেছ হ'ব নোৱাৰে। কাৰণ এলগৰিথমে আপোনালোকৰ চেনেলটোলৈকে নিজে কনফিউজন, আপোনালোকৰ চেনেলটোত কি হৈ আছে কি হোৱা নাই, এলগৰিথম যেতিয়া কনফিউজন হৈ যায়, তেতিয়া আপোনালোকৰ চেনেলত কোনো কাম কৰি লাভ নাই, ঠিক আছে বন্ধুসকল। এতিয়া মই কৈ আছোঁ আপোনালোকে কি কৰিব লাগিব। ধৰক আপোনালোকৰ চেনেলটো সোনকালে গ্ৰ' হোৱাৰ কাৰণে, বা আপোনালোকৰ ভিডিঅ'বিলাকত বেছি ভিউজ অহাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব মই কৈ আছোঁ। আপোনালোকে মই যিটো কথা ক'লোঁ, যে ভিডিঅ'বিলাক আপোনালোকে এটা টাইমলি, কনচিষ্টেঞ্চলি, মানে ধৰক নিয়মিতভাৱে আপলোড কৰাৰ চেষ্টা কৰক। যেনেকুৱা ধৰক আপুনি ৰেগুলাৰ ভিডিঅ' আপলোড কৰিব নোৱাৰে, এইটো 100% গেৰাণ্টি, আৰু কোনেও নোৱাৰে। যোনে কৰি আছে সি বহুত
ডাঙৰ মানে ওপৰ লেভেলৰ ক্ৰিয়েটৰ বনি গৈছে সি ঠিক আছে তো আপোনালোকে যেতিয়া ষ্টাৰ্টিং কৰিব ষ্টাৰ্টিঙত বহুতৰে বহুত কিবা কিবি প্ৰব্লেমৰ কাৰণে ৰেগুলাৰ ভিডিঅ' আপলোড দিব নোৱাৰে ঠিক আছে আপুনি এটা টাইমিং ছেট কৰক যে আজি মই ভিডিঅ'টো বনাইছোঁ কালি মই আপলোড কৰিম পৰহি আকৌ ভিডিঅ' বনাই নেক্সট দিনা আকৌ আপলোড কৰিম মাজত একদিন বা দুদিন গেপ ৰাখক ঠিক আছে তেতিয়া আপোনাৰ হাতত সময় থাকিব কিবা এটা ইমাৰ্জেঞ্চি কাম ওলালে আপুনি কি কৰিব ভিডিঅ'টো ৰেকৰ্ডিং কৰাৰ পিছত ভিডিঅ'টো ধুনীয়াকৈ এডিট কৰি আপলোড কৰিব পাৰিব টাইমত আপলোড কৰিব পাৰিব আৰু আপুনি দিনটোৰ কোনটো টাইমত ভিডিঅ' এটা আপলোড কৰিব সেই টাইমটো ছেট কৰক আপোনালোকে সন্ধিয়া কেইটা বজাত আপলোড কৰে বা ৰাতিপুৱা কেইটা বজাত আপলোড কৰে দুপৰীয়া কেইটা বজাত আপলোড কৰে সেই টাইমতে যাতে আপোনালোকৰ ভিডিঅ'টো যিদিনা আপলোড কৰে সেই টাইমতে যাতে ছেট কৰা এনেকুৱা নহয় যে আজি ৰাতিপুৱাই আপলোড কৰিছোঁ নেক্সট ভিডিঅ' মই সন্ধিয়া আপলোড কৰিম যিদিনা আপলোড কৰা সেই টাইমিংটো যাতে এটাই থাকে যেনে ধৰি লওক আপুনি আজি আপলোড কৰিছে ভিডিঅ'টো গধূলি 5টা বজাত আপলোড কৰিছে নেক্সট যেতিয়া ভিডিঅ' আপলোড কৰাৰ দিনটো আহিব মাজত দুদিন গেপ ৰাখক বা এদিন গেপ ৰাখক যিদিনা ভিডিঅ' আপলোড কৰিব সেইদিনা যাতে আপুনি গধূলি 5টা বজাতে ভিডিঅ'টো আপলোড কৰে ঠিক আছে তো ইউটিউবৰ কিছুমান নিয়ম আছে সেই নিয়মবিলাক মানি চলক আপোনালোকৰ ভিডিঅ' অটোমেটিকলি ভিউজ আহি যাব আপোনালোকৰ চেনেল অটোমেটিকলি ৰেংকিঙত আহি যাব ঠিক আছে তো আৰু 2 নম্বৰ কথা আপোনালোকৰ চেনেলটো বা ভিডিঅ'বিলাকত বেছি ভিউজ অহাৰ ক্ষেত্ৰত আপোনালোকক মই ক'লোঁ যে কি ভুল কৰিব নালাগে আৰু আপোনালোকে কেনেকুৱাকৈ কাম কৰিব লাগে আপোনালোকে মনত ৰাখিব আপোনালোকে যেতিয়া ইউটিউবত আহিছে তেতিয়া কিবা এটা পাম বুলি আহিছে কিবা এটা আশাত আহিছে তো আপোনালোকে ধৈৰ্য সহকাৰে মেহনত কৰি যাওক কষ্ট কৰি যাওক আপুনি ফল এদিন পাবই ঠিক আছে আপুনি লিখি ৰাখক আজি ফল এদিন পাবই কথাটো হ'ল কি আপুনি ৰেগুলাৰ কাম কৰিব লাগিব আৰু ৰেগুলাৰ এটা টাইম ছেট কৰি কাম কৰিব লাগিব মানে এনেকুৱা নহয় যে আপুনি কিবা এটা কৰিব আহিছে আপুনি এতিয়া অলপ টাইম কৰি কিনে আপুনি গুচি গৈছে নেক্সট আকৌ 2 ঘণ্টা পিছত আহিছে সেইটো কামত কিবা আপুনি পাব নেকি নাপায় আপুনি যদি আজি দিনটোত কাৰোবাৰ ওচৰত যদি হাজিৰা কৰিব গৈছে আপুনি 8টা বজাত যাই কিনে 5টা বজাত ঘূৰি আহিব লাগিব মাজত আপোনাৰ 1 ঘণ্টা ৰেষ্ট দিব ঠিক আছে তো সেই 8 ঘণ্টা যে কাম কৰিছে আপুনি সেই কাম কৰা টাইমখিনিত যদি আপুনি 2 ঘণ্টা মাজতে কৰবাত গৈ কিনে অহা নাই তো সেই মালিকজনে আপোনাক কি বুলি ভাবিব মালিক নিজে কনফিউজন হৈ যাব না মই কি মানুহ হাজিৰা লগালোঁ চবতে সেনেকুৱা নিয়ম আছে ইউটিউব এলগৰিথমতো তেনেকুৱা ৰুলছ আছে কিছুমান নিয়ম আছে তো আপোনালোকে হয়তো বুজি নাপায় বা নতুন ক্ৰিয়েটৰখিনিয়ে বুজি নাপায় আমাৰ তো ভিডিঅ'টো যদি ভাল পাইছে ভিডিঅ'টোৰ দ্বাৰা যদি কিবা এটা শিকিছে এটা লাইক কৰি দিয়ক আৰু এটা ধুনীয়া কমেণ্ট লিখি দিয়ক কোনে ক'ৰ পৰা চাই আছে ভাল লাগিব আপোনালোকে যদি ভিডিঅ'টোত লাইক কৰি দিয়ে উৎসাহ পাম নেক্সট ভিডিঅ' আকৌ জবৰদস্ত ভিডিঅ' আহিব আপোনালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি ৰাখক ধন্যবাদ জয় আই অসম